লুইখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে খন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ ইতিহাস বেগে কাপোৰে আতে তাঁত বাতি কৰি দিশ বালি তৰি আজি কাপোৰ বৈনো কোনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামি বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত হেৰ অসমীয়া ইতিহাস পঢ়িয়া ইচ্ছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি অমাই দে পশ্চিমীয়া ভূল শংকৰ মাধৱে হৰিনামৰ পানীৰে জাতিটো গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবৰ হ'ল পৰক নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতেই হবি গৈ ডাক বোলো যাক অসমীয়া সময় থাকোঁতে নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব লুইখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ ধন্যবাদ।